নমস্কাৰ বন্ধু বান্ধৱীসকল মই জোনালী আজি পুনৰবাৰ এটি ব্লগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজি ৰাতিপুৱাই ভিডিঅ' এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ কাৰণ কাতি মাহত আচলতে মাধৱ মন্দিৰলৈ যাওঁৱে সৰুৰে পৰা গৈ আহিছোঁ কাৰণ কাতি মাহত হেনো হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত তুলসী দিলে ভাল বুলি শুনি আহিছোঁ কিন্তু কিয় দিব লাগে কি ভাল হয় সেইখিনি মই নাজানো গতিকে আজি মন্দিৰলৈ বুলি ওলাও আৰু আমি তাত গৈ আপোনালোকক ভিডিঅ'টো মই কণ্টিনিউ কৰি থাকিম আপোনালোকে চাব আৰু কাৰোবাক যদি পাৰোঁ মই সুধিম যে কিয় কাতি মাহত তুলসী দিব লাগে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক Shine bright up all night, we're never slowing down. Fall in love, drunk mistakes, we're bound to hit the ground. Gotta keep this feeling, keep on breathing, even if we're slipping away. So I close. বন্ধু বান্ধৱীসকল এয়া আমি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ আহি পালোঁ আৰু আহিয়ে পুখুৰীত হাত ভৰি ধুই ল'লোঁ লগতে চাকি তুলসী যি লাগে সামগ্ৰী গোটেইখিনি কিনি ল'লোঁ আৰু এতিয়া আমি এয়া প্ৰথম চেৰি আৰম্ভ কৰিবলৈ ওলাইছোঁ গতিকে এতিয়া আমি ওপৰলৈ গৈ থাকোঁ আৰু আপোনালোকে ইয়াৰ পৰাই সেৱা লওক যিসকলে আহিব বিচাৰিছে অথচ আহিব পৰা নাই গতিকে চাই থাকক ভিডিঅ'টো কোনোমতে চেৰি বগাই ওপৰ আহি পালোঁ দিয়ক আৰু একেবাৰে বুকুখন ধপাই গৈছে আৰু আহিয়ে এয়া কি দেখিলোঁ হে ভগৱান আমি আজি ৰবিবাৰে আহি ভুলেই কৰিলোঁ নেকি ভাবিছিলোঁ আপাটোৰো স্কুল বন্ধ যাতে আজি ৰবিবাৰে আহোঁ একেবাৰে 4টা লাইন কি কৰোঁ কি নকৰোঁ মানে ভাবিয়ে পোৱা নাই ভগৱানৰ ওচৰলৈ আহিছোঁ যেতিয়া ফিৰি যাবও নোৱাৰোঁ উভতি যাবও নোৱাৰোঁ গতিকে এতিয়া প্ৰথমতে চাকি ধূপখিনিয়ে জ্বলাই লওঁচোন বাকী পিছত কি হয় এয়া দেখা যাব আৰু এয়া চাকি ধূপ জ্বলোৱা মানে স্থান বাহিৰতে কৰি দিছে আৰু তাৰপিছত আমি লাইন হ'ব লাগিব একেবাৰে 4টা বহুত দীঘল লাইন মানে এতিয়া প্ৰায় 9:30 বাজিছে আৰু কেতিয়ালৈকে ভগৱানৰ দৰ্শন কৰিব পাৰোঁ তুলসী দিব পাৰোঁ নাজানো গতিকে আহিছোঁ যেতিয়া আৰু উভতি যোৱাত নাই লাইন ধৰি সেৱা কৰিহে যাম আৰু এয়া আমি লাইন হৈ এটা লাইন কোনোমতে আৰম্ভণি কৰিছোঁ আৰু গতিকে চাই লওঁ কিমানলৈকে পাৰোঁ প্ৰায় 4 ঘণ্টা অন্তত আমি 4টা লাইন পাৰ কৰি এয়া আমি এতিয়া সেৱা কৰিবলৈ মানে পাম আৰু লাহেকৈ আৰু ভিতৰত গতিকে কেমেৰা এলাউড নাই গতিকে ইয়াৰ পৰাই আপোনালোকক মানে জনাই দিওঁ যে আমি এতিয়া ভগৱানৰ চৰণ পাম আৰু এয়া দেখিছে দুৱাৰমুখ পামেই আৰু এতিয়া আমি সেৱা কৰি এয়া উভতিবলৈ ওলাই আহিছোঁ এয়া চাওক মানুহৰ ভিৰ যিমানে দেৰি হৈ আহিছে সিমানে মানুহৰ ভিৰো বহুত বাঢ়িছে আৰু এতিয়া প্ৰায় সময় 2মান বাজিছে আমি এতিয়া হোটেলতে কিবা এটা খাই ঘৰলৈ উভতি যাব লাগিব আৰু এয়া চাওকচোন চিৰিৰ কাষতে এনেদৰে যিসকলে মানে নিৰুপায় কৰি খাব নোৱাৰে তেওঁলোকে এনেদৰে বহি আছে আৰু যোনে যেনেদৰে পাৰে আৰু সহায় কৰে আৰু তেওঁলোকক গতিকে এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ইয়াত মই আহি মানে মেইন যিটো প্ৰশ্ন উত্তৰ বিচাৰি আহিছিলোঁ সেই প্ৰশ্নৰ উত্তৰটো নাপালোঁ মানে কি কাৰণত তুলসী দিবলৈ আহে মানুহে সেইটো কাৰণ বিচাৰি নাপাওঁ বন্ধু বান্ধৱীসকল আপোনালোকেতো হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিডিঅ'টো চালেই আপোনালোকে গমো পালে যে তাত মই কোনো ধৰণৰ মানুহৰ পৰা এইটো জানিব নোৱাৰিলোঁ যে কি কাৰণত কাতি মাহত আচলতে তুলসী দিব লাগে মই কাৰোৰ পৰা গম নাপালোঁ আৰু তেওঁলোকেও মানে দিলে ভাল বুলি কৈছে কিন্তু কিয় দিব লাগে সেইটো মানে মেইন কাৰণটো নাজানে কিন্তু আজি হৈছে নেক্সট ডে আৰু আজি আকৌ মই ৰাতিপুৱাই ওলাইছোঁ মানে মন্দিৰলৈ বুলি গতিকে এতিয়া মই মন্দিৰলৈ যাওঁ এই মন্দিৰতে আয়তীসকলক সুধিম 2-এগৰাকী আয়তীক যদি পাৰে আৰু আপোনালোককো মই জনাবলৈ মানে বিচাৰিম যে কি কাৰণত দিব লাগে তেতিয়া আপোনালোকেও আহিব পাৰিব নহয় জানো গতিকে বলকচোন এতিয়া মন্দিৰলৈকে যাওঁ যদি I'm holding on for you to come around. I've waited for so long, I've run aground.
আকৌ মানে কাতিৰ মাহত যে মানে হেৰি আমি হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত যাওঁ সকলোৱে যাওঁ বহুত দূৰ দূৰৰ পৰা মানুহ আহে তুলসী দিব লাগে কিন্তু কিয় দিব লাগে আমাৰ মানে সকলোৱে এইটো বহুতে নাজানে ময়ো নাজানো ভালকৈ গুৰুত্বটো মানে মই সেইকাৰণে কালিতো উত্তৰটো নাপালোৱে কালি মন্দিৰত গৈছিলোঁ আজি সেইকাৰণে বোলো আয়তীসকলে যদি জানে আৰু গোটাই সঠিককৈ নাজানিব পাৰে যিখিনি জানে সেইখিনি হয়তো জানিলে বেলেগৰ উপকাৰ হ'ব পাৰে আমি এটা পৰম্পৰা হিচাপে দিওঁ কিন্তু আচাৰ মূল তত্ত্বটো আমি বুজি নাপালোঁ শুনবা পালি ভাল হয় কোনোবা এজনে শুনে দিলে গোটটো কোনোবা জানে নেকি আৰু আৰু মাধৱকে ভাগ বুলি কয় আৰু মাধৱকে ভাগ বুলি কয় কলি হেৰি জগন্নাথে কাতিৰ মাহত মাধৱৰ তাকে আহে সেইকাৰণে আমি জগন্নাথক পটকৈ যাব নোৱাৰোঁ আমি বহুত দূৰ হয় তাতে আমি তুলসীখিনি দিওঁ এইটোৱে হ'ব পাৰে মানে এইটোৱে হয় ভাবোঁ আমি তাতে নাজানো গোটেইখিনি আমি নাজানো আমি সেনেকৈ ভাবি আছোঁ আৰু দুটা মানে জগন্নাথ আৰু হয়গ্ৰীৱ মাধৱ দুটা ভায়েক নেকি মা যিয়ে জানো কাতিৰ মাহত জগন্নাথ আমাৰ মাধৱৰ তাত আহে আহিলে আমি তাত জগন্নাথক যাব নোৱাৰোঁ ইমান দূৰ ইমান দূৰ গতিকে আমি কাতিৰ মাহতে তেওঁৰ তাতে নমস্কাৰ কৰোঁ আৰু জগন্নাথ সেইটোৱে কাৰণ আৰু ভায়েকক কাতিৰ মাহত বন্ধ নেকি মাধৱ কালি মই সেৱা কৰোঁতে সুধিছিলোঁ যোনটো মেইন গোসাঁই ঘৰত থাকে মানে এই পাঁচটা যে গোসাঁই থাকে কি কি কৈছেতো জগন্নাথ হয়গ্ৰীৱ মাধৱ কৈছি মই আজি চাৰিটা বছৰ আইমাক বহিব শৰাই মই আগবঢ়াইছোঁ এই ভগৱান যাওঁছি দে গতিকে বন্ধু বান্ধৱীসকল এতিয়া মই মন্দিৰতে আছোঁ এয়া দেখিছে আই মাতৃসকলে নাম প্ৰসংগ কৰি আছে আৰু মনটো বহুত ভাল লাগিল যিটো উত্তৰ বিচাৰি মই হাজো মাধৱ মন্দিৰলৈ গৈছিলোঁ সেই উত্তৰটো মই আমাৰ গাঁৱতে পালোঁ মানে আয়তীসকলৰ মুখেৰে শুনিলোঁ গতিকে সেইটোৱে হ'ব যেন লাগিছে আৰু আপোনালোকেও যদি ইয়াতকৈ আৰু বেলেগকৈ কিবা কোনোবাই জানে মোক কমেণ্ট কৰিব গতিকে মই নেক্সট ভিডিঅ'ত সেইটো শ্বেয়াৰ কৰি দিম গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো মানে মেইন উদ্দেশ্য আছিল মোৰ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত তুলসী দিবলৈ কিয় যায় আৰু ময়ো গ'লোঁ সেই গতিকে আপোনালোককো দেখুৱালোঁ যিসকলে অহা নাই আহিব উদ্দেশ্যটো গম পালেই গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ